জীৱনটোত কামে নাপাওঁ কি কৰিবি আমাৰ জীৱন এনাই তাকেইটোৱে কিবা এটা বিজনেছ কৰাই মাথা মাৰিব লাগবে। পাৰি কৰবা কিহৰ বিজনেছ কৰা ভাল হ'ব? বিজনেছ কৰিব পাৰি কিন্তু আমি এনা বিজনেছ কৰিব লাগিব যিটো বিজনেছ এতিয়া চলি আছে এনা এতিয়া আমি ভাবিব লাগিব কি বিজনেছ কৰা ভাল হ'ব? ভাবছোঁ মানে কি বস্তু কেনা মানে ইটা মানে লাগি আছে আমাক এই চিজনত কি বিজনেছ কৰিলে ভাল হ'ব গাহৰি ফাৰ্মে খুলিলি নেকি? তাত গাহৰি ফাৰ্ম খুলিবি তই গাহৰি কিমান মৰিছে তাকেতো গাহৰি নৰা বেলেগ কৰ কিবা ভাব ছাগালো ফাৰ্ম খুলিব পাৰি এই নহ'ব ছাগালো নহ'ব ছাগালো নহ'ব ছাগাল এইটো এটা চিজনত বেলেগ নহ'ব। বস্তু ভাব মানে এইটো চিজনত নৰা ব্ৰইলাৰ পাৰি ব্ৰইলাৰো পাৰি নৰা নহয় নৰা নহয় জাগা লাগব অলপ জাগা লাগব। জাগা হ'ব ৰ তহঁতৰ পিছতে আছে আছে ৰ সেইখিনিত পাৰি তিনিটাই পাৰ্টনাৰশ্বিপত কৰি দিগা পইচাও লাগব পইচাটো নহ'লে আৰু নহ'ব না কিমান মান হ'ব বা হ'ব লাগব মই কিমান পইচা দিবা নোৱাৰিম মই 50,000 মানহে পাৰিম তই 50 দিম মই 50 দিম এই 50 দিব 1.5 লাখ টকা হ'ব দে তে সৰুকে পাতি দিম লাগা হ'লে এটা বস্তু আমি নানো লাগা হয় কমকে আনো এতিয়া বৰ্তমান পিছলৈকে ডেভেলপ হ'লে আমি আৰু কৰিম হ'ব দে আমি ভালকৈ আলোচনাটো আৰু ভালকৈ কৰি ল'ম কৰিম আকৌ তে য'তে তই ঘৰত আলোচনা কৰ আমিও আলোচনা কৰোঁ য'তে য কি কিবা ক'ব খুজিছা নেকি? কিবা এটা ক'লোঁ এই চেয়াৰখন নিব দে। দেখো কি কথা এটা বিজনেছ কৰিব আহিছিলোঁ পাৰ্টনাৰশ্বিপত বিজনেছ আৰু কাৰ লগত? এই কমলা আলু আৰু বিজনেছৰ মাথা মাৰছা? গাহৰি মাহতো বিজনেছ কৰি ইমান পইচা লছ কৰিলিয়ে। এইবাৰ আৰু লছ নহয় না এইবাৰ হালত কৰিছোঁ বিজনেছ টেনশ্যন ল'ব নালাগে এইবাৰ বিজনেছৰ পইচা লাগবা আৰবি দে ভাল হ'লেতো ভালে ৰ কিন্তু এটা কথা 50-60 হাজাৰ মান কিন্তু পইচা লাগব দেচোন দে চাম। তাহাঁতক লগ কৰি আহোঁ মই এইবাৰ কি বিজনেছ কৰা মাথা মাৰছে? এইবাৰতো পইচা পানীত ফেলাকে জানো আৰু কি কৰে ইয়ে জানে। বোলো হেৰি পইচা যাব না বসু পইচা আছে জমা ল'ল না নাই? হৈছে ৰ কি ক'লাক বাইদেৱে দিম বুলি কৈছি মাতি হ'ব দে আমাৰ পাছত দেখিয়ে বনাব লাগিব এতিয়া হ'ব দে কি হ'বা? বোলা আহিছোঁ ৰ'ব কওকচোন। ইয়ালৈ বোলে বিজনেছ কৰাই নহয় বচোন ব তুমি কেতিয়াবা আহিলি তুমি কোৱা নাই নেকি আমি এটা ব্যৱসায় কৰিম বুলি কৈছে কতো ব্যৱসায়টো নাই কি কৰিম বুলি ভাবছা তুমি? আমি ফাৰ্ম খুলিম বুলি ভাবিছোঁ কিহত? ইয়াক পইচা দিব ভয়ে লাগে ৰ বাজেটটো বা কিমান ক'লি? আমি 1.5 লাখ মানৰ কৰছোঁ বাজেটটো তিনিটা নাই এতিয়া 50 50 তিনিটাৰে লাখ হৈ যাব আমাৰ পিছতেও কৰিবি এনে এতিয়া সৰুকৈ হৈছে পিছত গ'লে আৰু লাহে লাহে বাঢ়ে থাকিম। ঠিকে আছে ভাল হ'লেতো ভালে ৰচোন টেনশ্যন ল'ব নালাগে এইবাৰ জাগা কি চাওঁ কি ক'ত কৰা ভাল হ'ব চাফা কৰিব লাগিব অলপমান হ'ব চাফা কৰি দিম আমি নহ'লে কামত লাগি যাওক তোমালোকে খালি ভালকৈ কৰিবা কাম
আজি ইহঁতৰ প্ৰথম বিজনেছ। এতিয়া বহুত সুখী ফাৰ্মখন দিয়াৰ পৰা সিহঁতৰ এনেকৈ বিজনেছ আৰম্ভ হ'ল। আমি দুটা ভাড়া ল'লো তাকে দুইটা ভালকে চাব লাগিব আমি ভালকে চালি কামত ফালটো নহ'ব দেই কামত ফালটো নহ'ব ভালকৈ চালি নহ'ব এটা বনাই মৰিলে কিমান যাব লাগে না মাল আৰু ভৰাব লাগবয়ে, গাড়ী আহিব আজি। গাড়ী আহিব ভৰাম ৰ আহি আছে আধা মান বাজিছোঁ দে সিও আহিবা ধৰিছে কমি নাহিব আৰু। তো আধাৰ হ'ব 7,000 আৰু মাল ভৰাব লাগিব অলপ 72,000 মান হ'ব দেচোন মিলে লওঁ কি হয় ফাৰ্মখনটো খোলাই দেচোন এতিয়া ভালকৈ চলোৱাই কথা আগৰ দৰে যে একো অঘটন নহয় দাদা তোমালোকে ভালকৈ চলা মই আহিছোঁ ৰ'বা এই কল এটা আহিছে